Thank you, sir. আজি ইমান ছাত্ৰ-ছাত্ৰী কম যে আহিছিল আপুনি যে দেৰি হৈছিল যে কাৰণে গ'লে গৈ মই এতিয়া ৰেজিষ্টাৰ কৰিম সকলোৱে হাজিৰা দিবি জন কোৱা Yes, sir. অনুৰাগ কোৱা Yes, sir. ৰোহিত বৰদলৈ Yes, sir. কাশ্যপ পাটক আহিছোঁ, sir. যিসকল ছাত্ৰ ছাত্ৰী আজি স্কুল অহা নাই সিহঁতক কবি গৈ পিঠিটো খানি আহিব কাৰণে চালা জংঘলৰ কিছু মুঠি খোৱা জাত খবা কিন্তু একো বুজি নাপায় মোৰ চেণ্টামি থাকাহে স্কুলৰ অহা দেৰি হৈছে খালি মই অহা দেখি দেখিলে চিঞৰি স্কুললৈ আহে তহঁতে যেতিয়া ডাঙৰ হৈ মাষ্টৰ হবি তেতিয়া গম পাবি ছাৰ আমাৰ দেউতাই কৈছে যে তামুলী ঘৰত প্ৰদীপ মৰাহিলত মদ খাই থাকোঁতে আপোনাৰ স্কুলত চুপ চুপ আমাৰ পোৱালি সবাই মোৰ মুখে মুখে উত্তৰ দিয়ক উঠ চেপিলে সিহঁত গাখীৰ ওলাব ছাৰ মই উঠি বোলে গাখীৰ নিলে চাদাই তই চাধা খা তোৰ বয়স কিমানো ছাৰ মোৰ বিয়া পতা বয়স ভিটামিনৰ অভাৱতে মই সৰু হৈ আছোঁ দে তই তেতিয়াহ'লে চাধাকে মা মোকো অলপ দিবি জন সেইটো কোনো বাহিৰত সি ছাৰ টেকা লোৱা নাম লগাবলৈ আহিছে তোৰ মা দেউতাৰ নাম কি অ' মোৰ দেউতাৰ নাম হাগুৱা বৰদলৈ মাৰ নাম পাৰুল বৰদলৈ ধুনীয়া নাম অ' পৃথিৱীত সোমাই আহ সঁচা মোক যোনে আৰু কাশ্যপে মোক যে ভিতৰলৈ যাব নিদিয়ে তাক কিয় ভিতৰলৈ আহিব দিয়া নাই তই ছাৰ সি হাগিবলৈ প্ৰতিদিনে স্কুললৈ আহিছে ইমান গোন্ধাই ঐ তই কিয় হাগিবলৈ প্ৰতিদিন থাকি স্কুল আহিছ ছাৰ আমাৰ দেউতাই কৈছিলে যে হাগি পেলাই কটি ধুলে ইমান দিনে যায় নুধুলেও ইমান দিনে যায় ছাৰ আমাৰ চৈধ্য গোষ্ঠীয়ে কটি ধুলে যে সেইটো কাৰণে ময়ো তোমালোকে গম পাইছা নহয় আমি সদায় পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিব লাগে পৰিষ্কাৰ পৰিচ্ছন্ন হৈ স্কুললৈ আহিব লাগে আমি যদি পৰিষ্কাৰ হৈ থাকো তেতিয়া আমাৰ দেহত বেমাৰ আজাৰ দেখা নিদিব আৰু পৰিষ্কাৰ হৈ থাকিলে আমি সদায় সুস্থ হৈ জীয়াই থাকিব পাৰিম আজিলৈ ইমানতে সামৰিলো এতিয়া ঘৰে ঘৰে যাব পাৰা আৰু ঘৰত ভালদৰে পঢ়ি আহিবা নমস্কাৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পায় যদি লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব